recommends? Sari, torkari, bilahi, papad, asar, sob boniya. Everything. Hey guys, good morning. আৰু সকলোকে আজি মহাশিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যেহেতু আজি শিৱৰাত্ৰি পূজা হয় তেতিয়া সেইকাৰণে মই ৰাতিপুৱাই গা পা ধুই এতিয়া মই আহিছোঁ বেলপাত নিবলৈ আৰু প্ৰথমতে মই বেলপাত নিম আৰু কেনেকৈ আজি পূজা প্ৰস্তুতি আৰু কেনেকৈ পূজা কৰোঁ সকলোখিনি মই ভিডিঅ'টোত দেখাই থাকিম তো চাই থাকিব গাইজ যেহেতু নিজৰ ঘৰতে আছে দুডালকৈ বেলগাছ চ' এতিয়া বেলপাত পাৰোঁ এয়া মই এটা ঠানি অলৰেডি পাৰিলোঁ আৰু কেইটামান লাগিব টোটেল 108টা বেলপাত লাগে চ' বেলপাত কেইটা লৈ লওঁ গাইজ এইটোৱে হ'ল আমাৰ শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ ভিতৰ ভাগ মই আপোনালোকক দেখাই দি আছোঁ ৱেইট এইটো হ'ল শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ এতিয়া গোটেই মন্দিৰটো ধুই লৈ ইয়াত হ'ব পূজা বামুণ অলপ দেৰিকৈ আহিব এইটোৱে শিৱ মন্দিৰ যেহেতু গাইজ আজি শিৱৰাত্ৰি পূজা চ' মোৰ আজি আছে ব্ৰত আৰু আজি মই গোটেই দিনটো ফল মূল গাখীৰৰ বাহিৰে বেলেগ একো নাখাওঁ আৰু এনেকৈ আজি দিনটো পাৰ কৰিম যেতিয়ালৈকে আমাৰ শিৱ পূজা হোম যজ্ঞটো যেতিয়ালৈকে পূৰা কৰা শেষ নহয় তেতিয়ালৈকে মই এনেকৈ থাকিম আৰু কি কৰোঁ পূজাত সকলোখিনি দেখাই থাকিম চাই থাকিব ভিডিঅ'টো গাইজ এইটো হ'ল আমাৰ ঘৰৰ মন্দিৰ আৰু ইয়াত দুটা কলপুলি ৰুলোঁ আৰু মানে পুতিলোঁ আৰু সেইফালে আমি ধুনীয়াকৈ ফুলৰ মালা লগাই দিলোঁ চাওক ধুনীয়াকৈ ফুলৰ মালা লগাই দিলোঁ আৰু ইয়াত হ'ব পূজা এয়া চাওক ভাঙৰ লাৰু আৰু এইফালে বনি আছে আমাৰ খুটা এয়া হ'ল খুটা চাওক কিমান পগাই দিছে গজা আৰু কিবা আছে ইয়াত নাজানো এয়া হ'ল খুটা আৰু এইফালে আমাৰ বামুণে কৰি আছে দনা কাটি আছে চাওক এইফালে দনা কাটি আছে আৰু এইফালে বনাই আছে পায়স মানে ভোগ পূজাৰ ভোগ আৰু কোনে কোনে ভাল পায় কমেণ্টছত জনাই দিব মই ইমান বেছি ভাল নাপাওঁ তথাপি ভোগ বুলি মই অকণমান খাই দিওঁ আৰু ইমান বেছি ভাল নাপাওঁ আৰু এয়া আমাৰ ঘৰৰ মই মন্দিৰৰ আমাৰ চাৰিওফালে মই এনেকৈ চাকি জ্বলাই দিলোঁ চাওক ধুনীয়াকৈ চাকি জ্বলাই দিছোঁ যাতে মন্দিৰটো অলপ দেখাত যাতে অলপ ধুনীয়া হয় আৰু আমাৰ ঘৰৰ ওচৰৰ এইখন শিৱ মন্দিৰৰ চাওক কিমান ধুনীয়াকৈ সজাইছে আৰু মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ এয়া চাওক এইডাল হ'ল এডাল বটগছ আৰু বটগছৰ পিছফালে আছে শিৱ মন্দিৰটো আৰু বহুত বেছি ধুনীয়া হয় পৰিৱেশটো আৰু কিবা এটা মানে চকুন ফিল হয় মানে আহি আৰু এয়া চাওক বটগছডাল কি ধুনীয়া হয় আৰু পিছফালে মূৰ্তিটো বহুত বেছি ধুনীয়া হয় আৰু এয়া চাওক মই দেখাই দিছোঁ মূৰ্তিটো চাওক এইফালে বামুণৰ পূজা অলৰেডি কৰা হৈ গ'ল আৰু এতিয়া সোনকাল ঘৰলৈ যাওঁ আৰু ঘৰত গৈ মই আপোনালোকক দেখাই দিম আমাৰ ঘৰত পূজা এয়া আমাৰ ঘৰৰ পূজা আৰম্ভ হৈ গ'ল এয়া বৰণ লৈ আছে আৰু এয়া বামুণে মন্ত্ৰ মাতি আছে সমানে আৰু চাওক কেনেকৈ আমাৰ ঘৰত পূজা পাতল কৰে মানে প্ৰত্যেক বছৰে আমাৰ শিৱ পূজা ঘৰত কৰা হয় চ' এনেকৈ কৰি আছে শিৱ পূজা গাইজ ব্লগ এতিয়া হোম পৰো আৰু কেনেকৈ হোম পৰে মই আপোনালোকক দেখুৱাম তো ব্লগ গাইজ এয়া চাওক বামুণে হোম পৰাৰ কাৰণে এনেকৈ মানে জুখি মানে সেইখিনি হোমৰ যিখিনি খৰি সেইখিনি ইয়াত জুখি পেলাই দি দিয়ে চ' কোনে দেখা নাছিল আগতে চাই লওক আৰু যদি ভিডিঅ'টো ভাল পায় এতিয়ালৈকে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভাল এটা কমেণ্টছ দি দিব ভোলেনাথৰ নাম লৈ এতিয়া হোমযজ্ঞ আৰম্ভ হ'ব এয়া হোমযজ্ঞ আৰম্ভ হৈ গ'ল আৰু সেইফালে শিৱ মন্দিৰ এইফালে হোমযজ্ঞ কৰি আছে আৰু সেইফালে নামধৰা তিৰিবিলাক মানে বহি আছে মহিলাবিলাক বহি আছে শেষত চাই লওক এয়া হ'ল এতিয়া বেলপাত উচৰ্গা কৰিব অগ্নিত বেলপাত দিব ঘিউ লগাই এয়া চাওক লগাই দি আছে আৰু তাৰপিছত দিব তামোল পাণ এতিয়া 108টা বেলপাত এনেকৈ জুইত দি দিব
আৰু এতিয়া দিব চাওক তামোল পাণ এতিয়া দি দিব তাত ঘি অলপমান দি দিব ঘি দি পেলাই এতিয়া উছৰ্গা কৰিব এইটো কোনে কোনে আগতে দেখা নাছিল আজি চাই লওক আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু অহাকালিৰ পৰা আহিব আপোনালোকৰ তাত বিয়াৰ ব্লগ এতিয়া আমি শান্তি লৈ লওঁ আৰু এতিয়া ভগৱানৰ আশীৰ্বাদ লৈ লওঁ আৰু আপোনালোকেও লৈ লওক गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरुदेव परम ब्रह्म तस्मै श्री गुरुवे नमः अहंडल मंडलाकारं व्यक्तजन सरसरं तद्दर्शितपदं जन तस्मै श्री गुरुवे नमः जय हृदय फलन प्रवचिन्ति हरि बोल हरि बोल हरि बोल हरि बोल हरि बोल हरि बोल नमः ब्रह्मण्य ফাইনালি গাইজ এতিয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া হ'ব নাম তাৰ পিছত হ'ব খিচাৰী সো চাই থাকিবা শেষলৈ বহুত বেছি ভাল লাগিব দিনটো লঘন থাকি ফাইনালি গাইজ এতিয়া হোম হৈ গ'ল আৰু এতিয়া কিবা অলপ খাই লওঁ মানে অলপমান চাহ খাই লওঁ তাৰ পিছত দেখাম নাম প্ৰসংগ আৰু তাৰ পিছত হ'ব খিচাৰী এয়া হ'ল আমাৰ খিচাৰী আৰু এইফালে আছে বিলাহী মটৰ আৰু টক আৰু এইফালে আছে আমাৰ লাবৰা এখন মিক্স লাবৰা বঢ়িয়া হৈছে খিচাৰী কমেণ্টছ খিচাৰী তৰকাৰী বিলাহী পাপৰ আচাৰ চব বঢ়িয়া এভৰিথিং কেনে বঢ়িয়া বঢ়িয়া